Hello friends, মই আজি আপোনালোকলৈ নতুন ৰেচিপি এটা লৈছো যোনটো হৈছে পনীৰ ভুৰ্জি ৰেচিপি যোনটো বহুত ইজি হয় বনাবলৈ বহুত সহজ হয় আহকচোন কেনেকৈ বনাই চাওহি প্ৰথমতে গৰম কেৰাহী এখনত তেল দিব তেলখিনি গৰম হৈ যোৱাৰ লগে লগে জিৰা এক চামুচ দি দিব যেতিয়া গোটা জিৰাখিনি গৰম তেলত ফুটিবলৈ ধৰিব তেতিয়া আপুনি পিয়াজ দুটা কাটি পেলাই দি দিব গৰম তেলত এতিয়া পিয়াজখিনি তেলত ফ্ৰাই কৰিব যেতিয়ালৈকে পিয়াজখিনি অলপ গোল্ডেন ব্ৰাউন হৈ নাযায় এতিয়া কেঁচা জলকীয়া দুটা কাটি পেলাই দি দিব এতিয়া পিয়াজ আৰু জলকীয়া গুটেখিনি একেলগে ফ্ৰাই কৰিব ফ্ৰাই কৰি হোৱাৰ পাছত কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দি দিব এক চামুচ তাৰ পাছত হালধি এক চামুচ দিব জিৰা গুৰি এক চামুচ দিব গেছৰ ফ্লেমটো মিডিয়ামত থব আৰু গুটেখিনি ভালদৰে লৰাব যেতিয়া দেখিব যে মছলাখিনি ভালদৰে মিক্স হৈ গ'ল তেতিয়া আপুনি বিলাহী এটা কাটি পেলাই দি দিব এতিয়া সবজিখিনি ভালকে লৰাব এতিয়া গেছৰ ফ্লেমটো লো কৰিব আৰু ঢাকনখন মাৰি দিব 1 মিনিটৰ কাৰণে যাতে ভালদৰে বিলাহীখিনি সিজি যায় এয়া চাওক আমাৰ বিলাহীখিনি ভালদৰে সিজি গ'ল এতিয়া নিমখ এক চামুচ দি দিব এতিয়া নিমখখিনি ভালদৰে সবজিখিনিৰ লগত মিক্স কৰিব আৰু তাৰ পাছত আমি পনীৰখিনি এনেদৰে কাটি পেলাই দি দিম মই এক পোৱা পনীৰ এনেদৰে শ্ৰেড কৰি লৈছো আপোনালোকেও কৰি ল'ব ভুৰ্জি বনাবলৈ এতিয়া হাতাখনেৰে গুটেইখিনি ভালদৰে মিক্স কৰিব এতিয়া একদম লাষ্টত গেছৰ ফ্লেমটো লো কৰিব তাৰ পাছত পনীৰখিনি 5 মিনিটৰ কাৰণে ঢাকি দিব এয়া চাওক আমাৰ পনীৰ ভুৰ্জি ৰেডি হৈয়ে গ'ল এতিয়া অকমান লৰাব এয়া আমাৰ পনীৰ ভুৰ্জি প্লেটিংৰ কাৰণে একদম ৰেডি আপুনি যদি চাই ভাল পালে ভিডিঅটো তেতিয়া লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্টত জনাব কেনেকুৱা লাগিলে